নমস্কাৰ সকলোকে। আজি আকৌ এটা নতুন ৰেচিপি লৈ আহিলোঁ। ৰেচিপিটো কি জানেনে? অকণমান চিকেন মেৰিনেট কৰি ল'লোঁ। মেৰিনেটৰ বাবে মই অকণমান নেমু ৰস, জালুক এচামুচ, জালুকৰ গুড়ি এচামুচ আৰু দৈ এবাটি ধুনীয়াকৈ, এবাটি নহয় আচলতে, দুই বা তিনি চামুচ এনেকৈ দিছিলোঁ। আৰু আদা নহৰুৰ পেষ্ট এনেকৈ গোটেইখিনি চিকেনখিনিত দি ধুনীয়াকৈ সানি ল'লোঁ। সানি লৈ পেলাই মই ইয়াক একদম 1 ঘণ্টাৰ কাৰণে ৰাখি থৈ দিলোঁ যাতে চিকেনখিনি অকণমান কোমল হৈ যায়। তাৰপিছত কেৰাহী বহাই দিলোঁ। কেৰাহীত মই আলুখিনি বইল কৰি লৈছিলোঁ দেই। আৰু আলুখিনি আজি কি কৰিছোঁ জানেনে? তাত মই বাকলিটো এৰুৱা নাই। আলুখিনি এনেকৈ ধুনীয়াকৈ তেলখিনিত দি পেলাই ইফাল সিফাল কৰি অকণমান ফ্ৰাই কৰিছোঁ। বহুত বেছি ফ্ৰাই কৰিব নালাগে। ক'লা পৰি যোৱাকৈ ফ্ৰাই কৰিলে আচলতে বেয়া লাগে। অকণমানহে ফ্ৰাই কৰিছোঁ। তাৰপিছত মই এনেকৈ ফ্ৰাই হোৱাৰ পিছত মই আলুখিনি ধুনীয়াকৈ প্লেট এখনত উঠাই দিছোঁ। আৰু বাকী থাকি যোৱা তেলতেই আকৌ অকণমান বাটাৰ দি পেলাই মেৰিনেট কৰি থৈ দিয়া চিকেনখিনি মই এটুকুৰকৈ ধুনীয়াকৈ কেৰাহীটোত দি ইয়াক ফ্ৰাই কৰিছোঁ। ফ্ৰাই কৰিলে চিকেনটো খাবলৈ বৰ ধুনীয়া হয় জানেনে? এতিয়া মোৰ এনেকৈ চিকেনখিনি এপিচকৈ ধুনীয়াকৈ তেলত দিয়াৰ পিছত চিকেনটো আপুনি যেতিয়ালৈকে ব্ৰাউনিছ কালাৰ হৈ নাযায় তেতিয়ালৈকে ইয়াক ফ্ৰাই কৰিব লাগিব। আৰু অকণমান সোৱাদ অনুযায়ী তাত নিমখ ছটিয়াই দিছোঁ, কাৰণ মই নিমখটো মেৰিনেট কৰোঁতে দিবলৈ পাহৰি থাকিলোঁ। এতিয়া সেয়া ধুনীয়া দেখিছেনে? একদম ধুনীয়া ব্ৰাউন কালাৰ তাত আহি গৈছে এটা। আৰু মই সেই মেৰিনেট কৰি থৈ দিওঁতে যেতিয়া মোৰ সেয়া মানে পেষ্টখিনি থাকি গ'ল, যিখিনি দৈ আৰু টেঙাৰ পেষ্ট আছিল সেইখিনি মই ধুনীয়াকৈ কেৰাহীটোত দি দিছোঁ। আৰু ফ্ৰাই কৰি থৈ দিয়া আলুখিনি তাত চিকেনখিনিত দি দিছোঁ। দি পেলাই অকণমান জ্বলা হ'বলৈ তাত 2টা জলকীয়া ফালি দিছোঁ। আৰু পিঁয়াজ এচামুচো এনেকৈ দি দিলোঁ। পিঁয়াজখিনি আচলতে মই এনেকৈ গ্ৰাইণ্ড কৰি লৈছিলোঁ। তাৰপিছত মই পিঁয়াজখিনি দিয়াৰ পিছত মাংসখন ধুনীয়াকৈ উতলিবলৈ দিলোঁ। পিছত মই আকৌ দৈ এচামুচ দি দিছোঁ। দৈখিনি দিয়াৰ পিছত মাংসখন উতলি যেতিয়া মোৰ তেল এনেকৈ ওপৰত বিৰিঙিবলৈ ধৰিলে, তেতিয়াই মোৰ মাংসখন খাবলৈ তৈয়াৰ হৈ গ'ল। তাৰপিছত মই তাত ধুনীয়াকৈ ধনিয়া কাটি পেলাই ছটিয়াই দিলোঁ। এয়া এতিয়া মোৰ আজি মাংসখন খাবলৈ ৰেডি হৈ গৈছে। আপোনালোকেও কেতিয়াবা এনেকৈ ঘৰত ট্ৰাই কৰি চাবচোন। খুব কম ইনগ্ৰিডিয়েণ্টছ আৰু খুব কম সময়ৰ ভিতৰতে এনেকৈ চিকেনৰ ৰেচিপি এটা বনাই আপোনালোকে 2জন বা 3জন মানুহক এনেকৈ খুৱাব পাৰিব। আৰু যদি বেছিও বনাব খোজে বেছিকৈও বনাব পাৰে, কোনো কথা নাই। এতিয়া মই ধুনীয়াকৈ ছাৰ্ভিং বল এটাত মোৰ চিকেনখিনি উলিয়াই লৈছোঁ, যাতে আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পায় যে মোৰ কালাৰটো চাওক ইমান ধুনীয়া হৈছে কালাৰটো। কিন্তু মই ইয়াত আজি অকণমানো হালধি ব্যৱহাৰ কৰা নাই দেই। আৰু এতিয়া টেষ্ট কৰি চাওঁ। ভিডিঅ'টো যদি চাই ভাল পালে তেতিয়াহ'লে প্লিজ আপোনালোকে মোৰ পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আৰু যদি নেক্সট কিবা ভিডিঅ' চাবলৈ বিচাৰে তেতিয়াহ'লে কমেণ্ট এটা নিশ্চয় কৰি দিব। আজিলৈ বাই।